সো হেল্ল' এণ্ড গাইজ তো বৰ্তমান নিশা এতিয়া 8:13 হৈছে তো বৰ্তমান 7:30 কামৰ পৰা ঘৰলৈ আহি পাইছোঁ গা পা ধুই মেলি এতিয়া খানা খাই অলপ হেহাই আছোঁ তো বৰ্তমান আজি কামৰ জেগাত ইভিনিং কামৰ ভিউ আপোনালোকক দেখুৱাব নোৱাৰিলোঁ কাৰণ নিশা হৈ গ'ল আৰু গৰমটো যেনেকুৱাকৈ দিছিলে সেয়েহে ৰেষ্ট লৈ কাম কৰোঁতে মানে বৰ্তমান 7টামান বাজি গ'ল তো চাওঁ কালি বতৰটোতো এনেকুৱাকৈ দেখুৱাই আছে ৱেটাৰ বতৰ চাওঁতে কালিতো বৰষুণে আছে তো বৰ্তমান চাওঁ কালি যদি বৰষুণ নিদিয়ে তেতিয়াহ'লে মানে আশাটো কম আছে বাৰু বৰষুণ দিয়া তো হ'লেও চাওঁ কালি কামলৈ গ'লে মানে আপোনালোকক মই কামৰ ভিউ দেখুৱাম তো বৰ্তমান এতিয়া আপোনাৰ প্ৰায় 9টামান বজাত মই চাওঁ ৰাতিপুৱা আপোনালোকক মাছৰ বান দিয়া ভিডিঅ' আপোনালোকক দিছিলোঁৱেই তো আপোনালোকে দেখিলেই চাগে তো সেই দিনটো আমাৰ দাদা থাকিলে আৰু দাদা লগৰ এজন থাকিছিলে তো তেওঁলোকে পাইছিলে মাছ কেইজনীমান পাইছিলে কিন্তু ডাঙৰ মাছ পৰা নাই বৰ্তমান সৰু মাছে পাইছিলে চেপাত দিলেও কেইজনমান খালোঁ বাৰু আৰু ইহঁতিও পালে তো এতিয়া কামৰ পৰা আহি মানে বান ঠিক কৰিবলৈ গৈছিলোঁ তো এতিয়া যাম বুলি ভাবিছোঁ বানলৈ তো বলক তেনেহ'লে গৈ আছোঁ যদি বানলৈ গ'লে মানে আপোনালোকক মই ভিউ দেখুৱাম আৰু এখন বান পাতিছে তো সেইখনো দেখুৱাম হয়তো আন্ধাৰত আপোনালোকে লাইটৰ পোহৰত ভালকৈ দেখি নাপাবলৈও আছে তো বৰ্তমান এতিয়া ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু সকলোকে গুড নাইট পিছত দিম তো নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বানৰ মাছৰ